তুমি ইমান চেনী কথা ক'ব নালাগে। তোমাক মই প্ৰায়ভাগ জিটিভি ফালে আহিলে অকলে অকলে ইয়াতে বহি থকাই দেখোঁ। তুমি মোক সঁচাকৈ দেখিছানে নে এনেই কৈ দিছা তুমি? তাই কেনেকৈ গম পালে? মই এনেই আন্দাজতে কৈছিলোঁ। হেই কি হ'ল? একো হোৱা নাই। তোমাক প্ৰায়ভাগে নদীৰ কাষতে অকলে অকলে বহি থকা দেখোঁ যেন। মোৰ কেতিয়াবা মন চন বেয়া লাগি থাকিলে মই অকলে নিজান ঠাইত থাকিয়ে ভাল পাওঁ। ময়ো গছ গছনি বতাহ লগতে আৰু জুবিন দাৰ গান এটা হ'লে আৰু নদীৰ কাষত বহি ভালেই লাগে মোৰ এনেকুৱা লাগিছে যেন আগতে মোৰ আৰু তোমাৰ কিবা আছিল চাগে। জানো আগতে নাছিল যদিও এতিয়া হ'বলৈ গৈ আছে চাগে। কি ক'লা তুমি? সেইটো চৰাইচোন। ক'তা? তোমাৰ নামটো কি? তুমি মানে মোৰ নামটো জানিয়ে আহিবা। মোৰ নামটো হৰ্ষিতা, তোমাৰ নামটো? মোৰ নামটো হিমাংশু। মোৰ এনেকুৱা লাগিছে যেন সি মোৰ ওচৰতে আছে নেকি এতিয়া। কি ভাবি আছা তুমি?